হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ ওলাইছোঁ কঁঠাল আলুৰ তৰকাৰী। তো চাওকচোন কেনেকৈনো বনাওঁ। আহক তেনেহ'লে চাওঁ। ইয়াতে পিঁয়াজ, জলকীয়া আৰু আদা নহৰু মই কাটি লৈছোঁ। এটা পিঁয়াজ, জলকীয়া আৰু আদা নহৰুখিনি বটি লৈছোঁ। তাৰপাছত লৈছোঁ মই কেৰাহী এখন গৰম হ'বলৈ দিছোঁ। আগতেই মই কুকাৰত 2টা চিটি মাৰি দিছোঁ কঁঠাল আৰু আলুখিনিৰ। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দি ইয়াতে অলপ তেল দিছোঁ। তেলত মই অকণমান পাঁচফোৰণ দি দিছোঁ। ইয়াতে মই পিঁয়াজ, জলকীয়া আৰু আদা নহৰু পেষ্টখিনি দি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তো মোৰ যদি এই ৰেচিপি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে ফ্ৰেণ্ডছসকল, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে বেল বটনটো দবাই দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে ভালদৰে দেখা পায়। তো আজি মই কম মছলাযুক্ত সহজ পদ্ধতিৰে কেনেকৈনো কঁঠালৰ আঞ্জা সোৱাদ লগাকৈ খাব পাৰি সেইটোকে দেখাবলৈ ওলাইছোঁ। চাওকচোন মই কেনেকৈ বনাওঁ। এতিয়া মই পিঁয়াজ আৰু জলকীয়া, আদা নহৰু পেষ্টখিনি দি ধুনীয়াকৈ এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজি আছোঁ। ইয়াতে মই অকণমান হালধি দি দিম আৰু মই সোৱাদ অনুসৰি ইয়াতে অকণমান নিমখ দি দিম। আপোনালোকে চাই ল'ব, আপোনালোকৰ সোৱাদ অনুসৰি দি দিব ইয়াতে নিমখখিনি। মই এনেকৈ দি লৈছোঁ। লৈ এতিয়া মই আগতেই কুকাৰত সিজাই থোৱা কঁঠাল আৰু আলুখিনি দি দিছোঁ। এতিয়া মই লৰাই থাকিম যাতে মছলাখিনি, আদা নহৰুখিনি যাতে ধুনীয়াকৈ কঁঠাল আৰু আলুৰ লগত মিক্স হৈ যায়। তো ফ্ৰেণ্ডসকল, আপোনালোকে এইটো ট্ৰাই কৰিব পাৰে, বৰ সোৱাদ লাগে খাই। আমি খালোঁ, আপোনালোকে ট্ৰাই কৰিব। ট্ৰাই কৰি মোক কমেণ্ট দি জনাবলৈ নাপাহৰিব। এতিয়া মই এখন ঢাকোন লগাই দিছোঁ আৰু মাজে মাজে চাই থাকিম যাতে তলত লাগি নাযায়। সেইকাৰণে মই এতিয়া এইখিনি এনেকৈ লাৰি আছোঁ। চাওক, ইয়াতে মই অকণমান পানী ঢালি দিছোঁ। এতিয়া দি আৰু আকৌ লাৰি দিছোঁ। এনেকৈ লকডাউনৰ সময়ত চব্জি নাথকা অৱস্থাত ঘৰৰে এনেকৈ বনাই খালে ভাল লাগে। গছত যিহেতু এতিয়া কঁঠাল পোৱাই যায়, তো এনেকৈ বনাবলৈ ট্ৰাই কৰিলোঁ। আপোনালোকেও ট্ৰাই কৰি চাবচোন এবাৰ। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ধন্যবাদ সকলোকে যিসকলে মোৰ ভিডিঅ'টো চাই আছে। আৰু আহি আছে নতুন ভিডিঅ', তেনেহ'লে চাই থাকিব। অৰ্পণাছ হোম। Thank you for watching. Bye bye.